বিশ্বৰ আটাইতকৈ ধনী 100 জন ব্যক্তিৰ একত্ৰিত ধনে পৃথিৱীৰ দৰিদ্ৰতা 4 বাৰলৈ শেষ কৰিব পাৰে। কিন্তু কেতিয়াবা ভাবি চাইছেনে এই ধনী ব্যক্তিবোৰ সদায় কিয় বেছি ধনী হৈ গৈ থাকে আৰু দুখীয়াবোৰ সদায় কিয় আৰু দুখীয়া হৈ গৈ থাকে? চাবলৈ গ'লে ধনী বা দুখীয়া সকলোৱে একেই স্কুলীয়া শিক্ষাই গ্ৰহণ কৰে। হয়, স্কুলীয়া শিক্ষাৰ সিলেবাছ সকলোৰে একেই, কিন্তু ধনী লোকে নিজৰ ল'ৰা-ছোৱালীক এই শিক্ষাৰ উপৰিও এনে এটা গুৰুত্বপূৰ্ণ শিক্ষা দিয়ে যিটো দুখীয়া লোকে নিদিয়ে বা দিবলৈ সক্ষম নহয়। এই গুৰুত্বপূৰ্ণ শিক্ষাটো হ'ল টকা পইচা সম্বন্ধীয় নৈতিক শিক্ষা। ধনী লোকে নিজৰ ল'ৰা-ছোৱালীক সৰুৰে পৰাই মানি বা টকা পইচাক মেনেজ কৰিবলৈ শিকায়। আমাক পইচাই চলায়, আমি কেতিয়াও পইচাক চলাবলৈ নিশিকো। সেয়েহে টকা পইচাক সঞ্চালন কৰিব নজনাৰ দুখত দুখীয়া আৰু মধ্যবিত্ত লোকে জীৱনত টকা পইচা সম্বন্ধীয় বহুতো ভুল সিদ্ধান্ত গ্ৰহণ কৰে, যাৰ ফলস্বৰূপে অনৰ্থক দেৱ বা ঋণৰ কবলত পৰিব লগা হয়। আৰু ইয়েই হ'ল তেওঁলোকৰ দৰিদ্ৰতাৰ মূল কাৰণ। এতিয়া কোনোৱে ভাবিব পাৰে মোৰতো এটকাও ধাৰ নাই, তেন্তে মই কিয় দুখীয়া? ইয়াৰ কাৰণ হ'ল খৰচা, আৰু এই খৰচাৰ মূল কাৰণ হ'ল আপুনিও পইচাক মেনেজ কৰিব নাজানে। লাষ্ট টাইম যেতিয়া আপুনি 500 টকাৰ নোট এখন খুচুৰা কৰিছিল, পিছ মুহূৰ্ততে 500 টকাটো ক'ত খৰচ হৈছিল চাগে মনত নাই, নহয় জানো? এনে নহয় যে দুখীয়া বা মধ্যবিত্ত লোকৰ হাতলৈ পইচা নাহে বা তেওঁলোকে টকা পইচা অৰ্জন নকৰে। তেওঁলোকৰ হাতলৈ পইচা যিমান স্পীডত আহে তাতকৈ বেছি স্পীডত আকৌ গুচিও যায়। টকা পইচা হ'ল কনজাম্পচন বা উপভোগৰ এটা মাধ্যম, আৰু উপভোগ কৰিবলৈ আমি প্ৰডিউচ বা উৎপাদন কৰিব লাগিব। কিন্তু এতিয়া প্ৰশ্ন হ'ল আমি কি প্ৰডিউচ কৰিব লাগিব? সেয়া হ'ল ভেলু বা মূল্য, যাৰ ক্ৰয় দাম আছে। উদাহৰণস্বৰূপে আপুনি এটা কোম্পানীত চাকৰি কৰে, তাৰ বাবদ আপুনি দৰমহা পায়। কিন্তু আপুনি দৰমহা কিহৰ ওপৰত পায়? আপুনি দৰমহা পায় আপুনি ক্ৰিয়েট কৰা ভেলুৰ ওপৰত। আপুনি ক্ৰিয়েট কৰা ভেলুটোৰ আন এজন উপকৃত হ'ব, যাৰ বাবে ভেলুটো তেওঁ দাম দি কিনি ল'ব। সেয়েহে আমি ক'ব পাৰোঁ মানি ইজ দ্য মিডিয়াম অফ এক্সচেঞ্জিং ভেলু। আপুনি যিমানেই ভেলু প্ৰডিউচ কৰিব সিমানেই ধনী হৈ গৈ থাকিব, আৰু যিমানেই কনজাম্পচন বা উপভোগ কৰিব সিমানেই দুখীয়া হৈ গৈ থাকিব। আৰু প্ৰত্যেক কনজাম্পচনৰ বাবদ আপুনি পে' কৰিব লাগিব টেক্স। আপোনাৰ হাতলৈ পইচা অহাৰ আগতেই চৰকাৰে নিজৰ ভাগটো লৈ ল'ব। এইবোৰ কাৰণতে আপুনি উপভোগ কৰিবলৈ গৈ ঋণ লৈ গৈ থাকে, মান্থলি লোনৰ ইনষ্টলমেণ্ট পে' কৰি গৈ থাকে আৰু দুখীয়া হৈ গৈ থাকে। আপোনাৰ যদি বিত্তীয় বুদ্ধিমত্তা ফাইনেন্সিয়েল IQ একেবাৰে কম বা আপোনাৰ আয়তকৈ ব্যয় বেছি, তেন্তে চিন্তা নকৰিব, মই নিবাৰণ চন্দ্ৰ দিয়ে লৈ আহিছোঁ ৰবাৰ্ট ডি কিয়চাকিৰ বিশ্ববিখ্যাত কিতাপ ৰিচ ডেড পুৰ ডেডৰ অসমীয়া সাৰাংশ। কিতাপখনত মুঠ 6টা শিকনি আছে। শিকনিসমূহ আমি এপিছড ৱাইজ ডিছকাছ কৰিম। লেখকৰ 2জন দেউতাক আছিল, মানে এজন তেওঁৰ প্ৰকৃত পিতৃ আৰু আনজন হ'ল তেওঁৰ লগৰ এজনৰ পিতৃ। এজন দুখীয়া, আনজন ধনী। এজন হাইলি এডুকেটেড PhD ডিগ্ৰীধাৰী আছিল, আনহাতে আনজন মাত্ৰ 8 পাছ আছিল। দুয়োজনে নিজৰ কেৰিয়াৰত সফল আছিল। প্ৰথমতে লেখকৰ দুয়োজনৰ মাজত কাৰ কথানো শুনিব তাক লৈ অসুবিধা হৈছিল, কাৰণ যিটো সময়ত লেখকক বিত্তীয় শিক্ষা দি থকা হৈছিল সেই সময়ত ধনী দেউতাকজনো ইমান ধনী হোৱা নাছিল আৰু লেখকৰ দুখীয়া দেউতাকজনো ইমান দুখীয়া হোৱা নাছিল। তেওঁলোকৰ মাজত মানি বা টকা পইচাক লৈ থকা পৃথক মানসিকতাই কাৰণ আছিল যে এজন উচ্চ শিক্ষিত PhD ডিগ্ৰীধাৰী শিক্ষক হৈও ফাইনেন্সিয়েলি ষ্ট্ৰাগল, বিত্তীয়ভাৱে সংঘৰ্ষ কৰিব লগা হৈছিল, আনহাতে আনজন মাত্ৰ 8 পাছ হৈও হাৱাই চহৰৰ আটাইতকৈ ধনী ব্যক্তি হ'বলৈ সক্ষম হৈছিল। এতিয়া প্ৰশ্ন হয় কোননো এই ৰিচ ডেড? তেওঁ লেখক ৰবাৰ্ট ডি কিয়চাকিক এনে কি শিক্ষা দিছিল যিটো তেওঁৰ নিজৰ দেউতাকে অথবা স্কুলৰ শিক্ষকেও দিব পৰা নাছিল? আমি জানিম, কিন্তু তাৰ আগতে ধনী দেউতাক আৰু দুখীয়া দেউতাকৰ মাজতনো কি পাৰ্থক্য আছিল জানি লওঁ।
টকা পইচাক লৈ দুইজনৰ চিন্তাধাৰা একেবাৰে পৃথক আছিল। মানি ইজ দ্য ৰুট অফ অল ইভিলছ, টকা পইচাৰ সকলো বেয়াৰ জৰ। এই কথা দুখীয়া দেউতাকে কৈছিল, লাভ অফ মানি ইজ দ্য ৰুট অফ অল ইভিলছ, পইচাৰ প্ৰতি ভাল পোৱাই সকলো বেয়াৰ জৰ। ধনী দেউতাকে কয়, লেক অফ মানি ইজ দ্য ৰুট অফ অল ইভিলছ, টকা পইচাৰ অভাৱেই সকলো বেয়াৰ জৰ। এজনে দামী বিলাসী বস্তু দেখিলে কয়, আই কেন এফৰ্ড ইট, মোৰ এইটো কিনাৰ সাধ্য নাই। আনজনে কয়, হাউ কেন আই এফৰ্ড ইট, মই কেনেকৈ এইটো কিনাৰ যোগ্য হ'ম। কাৰণ ধনী দেউতাকে ভাবে ব্ৰেইনটো এটা ছুপাৰ কম্পিউটাৰ আৰু ইয়াৰ এক্সাৰচাইজ কৰাটো অতিকৈ প্ৰয়োজনীয়। আৰু আমি প্ৰশ্ন শুনিলে ব্ৰেইনৰ এক্সাৰচাইজ কৰা হয়। আৰু ব্ৰেইন যিমানে শক্তিশালী হ'ব সিমানে তেওঁ ধনী হ'ব, সেইটো তেওঁ জানে। তেওঁৰ এইটো ধাৰণা যে যেতিয়া তুমি কোৱা আই কেন এফৰ্ড ইট, এইটো মেণ্টেল লেজিনেছ বা মানসিক এলাহৰ এটা চাইন। যিদৰে প্ৰপাৰ ফিজিকেল এক্সাৰচাইজে হেল্থৰ চান্স বৃদ্ধি কৰে, ঠিক তেনেদৰে প্ৰপাৰ মেণ্টেল এক্সাৰচাইজে ৱেল্থৰ চান্স বৃদ্ধি কৰে। এজনে খোৱাৰ টেবুলত টকা পইচাৰ কথা আলোচনা কৰি কয়, মই ধনী নহয় কাৰণ তোমালোক আছা মোৰ জীৱনত। আনজনে খোৱাৰ টেবুলত টকা পইচাৰ কথা পতাৰ পৰা বিৰত থাকে। তেওঁ কয়, মই ধনী হ'বই লাগিব কাৰণ তোমালোক আছা মোৰ জীৱনত। দুইজন দেউতাকে লেখকক শিক্ষাৰ গুৰুত্বৰ কথা কৈছিল। দুখীয়া দেউতাকে কয়, ভালদৰে পঢ়া যাতে তুমি এটা ভাল কোম্পানী পোৱা চাকৰি কৰিবলৈ। ধনী দেউতাকে কয়, ভালদৰে পঢ়া যাতে তুমি এটা ভাল কোম্পানী বিচাৰি পোৱা ক্ৰয় কৰিবলৈ। দুখীয়া দেউতাকে কয়, যেতিয়া টকা পইচাৰ কথা আহে প্লে ইট ছেফ। ধনী দেউতাকে কয়, ৰিস্ক মেনেজ কৰিবলৈ শিকা। এজনে লেখকক ৰেজুমে বনাবলৈ শিকাইছিল যাতে তেওঁ এটা ভাল চাকৰি বিচাৰিব পাৰে। আনজনে তেওঁক বিজনেছ প্লেন বনাবলৈ শিকাইছিল যাতে তেওঁ কোম্পানী এটা ষ্টাৰ্ট কৰিব পাৰে আৰু জব ক্ৰিয়েট কৰিব পাৰে। দুখীয়া দেউতাকে কয়, মানি ডাজ নট মেটাৰ। ধনী দেউতাকে কয়, মানি ইজ দ্য পাৱাৰ। দুখীয়া দেউতাকে বিশ্বাস কৰিছিল যে আমাৰ ঘৰটো এটা এছেট বা সম্পত্তি আৰু আমাৰ আটাইতকৈ মহান ইনভেষ্টমেণ্ট। ধনী দেউতাকে কয় যে ঘৰটো এটা লাইবিলিটি বা দেয়তা বা ভাৰ। আৰু তোমাৰ ঘৰটো যদি তোমাৰ আটাইতকৈ ডাঙৰ ইনভেষ্টমেণ্ট বা বিনিয়োগ, তেন্তে তুমি বিপদত পৰিবা। কিন্তু তেওঁ এনেকৈ কিয় ক'লে? বুজিবলৈ আমি এছেট আৰু লাইবিলিটিৰ মাজৰ পাৰ্থক্য জানিব লাগিব। এছেট বা সম্পত্তি হ'ল সেইবোৰ বস্তু যি তোমাৰ জেপলৈ পইচা আনে, আৰু লাইবিলিটি বা দেয়তা বা ভাৰ সেইবোৰ বস্তু যি তোমাৰ জেপৰ পৰা পইচা উলিয়াই লৈ যায়। ঘৰটো তেতিয়াহে সম্পত্তি হ'ব যদি তোমাৰ আয়ৰ এটা উৎস হয়। ইয়াতে আমাৰ এপিছড 1-2 সমাপ্তি হৈছে। আজিৰ এপিছডটোত আমি ৰিচ আৰু পুৰৰ মাজৰ পাৰ্থক্যৰ কথা জানিলো। অৱশেষত আমি ক'ব পাৰিম যে দুখীয়া আৰু ধনী লোকৰ মাজত থকা মানসিকতাৰ পাৰ্থক্যৰ বাবেই ধনীবোৰ আৰু ধনী হৈ গৈ থাকে আৰু দুখীয়াবোৰ আৰু দুখীয়া হৈ গৈ থাকে। ধনী লোকে সম্পত্তি বা এছেট ক্ৰয় কৰে আৰু দুখীয়া লোকে লাইবিলিটি বা বোজা খৰচ কৰে, যিটো তেওঁলোকে সম্পত্তি বুলি ভাবে। এই এপিছডটো মাথো এটা ইন্ট্ৰডাকশ্যনহে আছিল। এতিয়ালৈকে আমি কিতাপখনৰ আচল পাঠসমূহৰ আলোচনা কৰাই নাই। ছেকেণ্ড এপিছডটো হ'ল ৰিচ ডোন্ট ৱৰ্ক ফৰ মানি, ৰিচ মেক দেয়াৰ মানি ৱৰ্ক ফৰ দেম। ধনী লোকে পইচাৰ কাৰণে কাম নকৰে, ধনী লোকে পইচাক নিজৰ কাৰণে কাম কৰোৱায়। ছেকেণ্ড এপিছডটোৰ পৰা আচল কাহিনী আৰু শিকনিৰ আৰম্ভণি হ'বহে। আশা কৰোঁ আপোনালোকে ভাল পাব। এপিছড 1-2ৰ পৰা যদি কিবা শিকিব পাৰিলে তেন্তে ভিডিঅ'টো লাইক আৰু আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। চাইনিং অফ নিবাৰণ চন্দ্ৰ।